हेलो एवरीवन কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল থাম্বনেইল লিখি গম পাইছে চাগে ভিডিওটো কিহৰ ওপৰত আজি শুকুৰবৰীয়া বজাৰ আছিল গতিকে বজাৰ কৰি আহিলো আৰু এতিয়া জাস্ট ঘৰ পাইছোহি বজাৰখিনি আপোনালোকক দেখুৱাই দিওঁ কি বজাৰ কৰিলো আৰু যিটোৰ বাবে ভিডিওটো বনাইছো হেতুটো আৰু আনিছে বাৰু ব্লগ দেখাই লওঁ কি বজাৰ কৰিছো নমস্কাৰ আজি বহুত দিন মূৰত হিয়াৰ ব্লগলৈ আহিলো মই আজি মই নতুন বছৰৰ লগতে ভোগালী বিহুটো গ'লে বাৰু তাৰে আপোনালোকক শুভকামনা জনাইছোঁ চবকে আজি মই শুকুৰবৰীয়া বজাৰত গৈছিলোঁ আমাৰ ইয়াৰে তো চাওকচোন কি বজাৰ কৰি আনিলোঁ বজাৰ ঠাণ্ডা দিনত বজাৰ কৰিতো ভালেই লাগে কৰি থাকিব মন যায় এয়া চাওক প্ৰথমতে শাকৰ পৰাই আৰম্ভ কৰোঁ এয়া চাওক আমি মিক্স শাক আনিছোঁ চব আছে ইয়াতে খুচুৰা ভৰ্তি এয়া মটৰ আনিছোঁ আমি এইবোৰ মটৰ এয়া তিতা কেৰেলা এইবোৰ শুকুৰবৰীয়া বজাৰৰ পৰা আনিলে ই বিৰাট ভাল পায় এইয়া ঘূৰিয়ে আছে চবফালে কি আনিছো চাব কাৰণে আনিছোঁ আপোনাৰ বন্ধাকবি সৰু সৰু দুটা জলকীয়া এয়া জলকীয়া এইবোৰ হৈছে তিয়হ ধুনীয়া লাগে চালাড খালে চালাডৰ কাৰণে আনিছোঁ মই গাজৰ তাৰপিছত বিট ওলকবি আনিছোঁ পিঁয়াজ আনিছোঁ নহৰু আলু এইবোৰ হৈছে শিঙিমাৰি আলুটো খুব টেষ্টি হয় খাবৰ কাৰণে শিঙিমাৰি আলু নাম কৰা আলু নেকি আৰু এটা সৰু টিকলা লাও আনিছোঁ লাও মাছেদি খাবৰ কাৰণে লাও আৰু লাওৰ আগ আনিছোঁ বাৰু লাওৰ আগ আনিছোঁ এইবোৰো খাম আৰু এটা ফুলকবি আনিছোঁ ওলকবি ফুলকবি আৰু আপোনাৰ বিলাহী দি আমি এদিন হেৰি খাম ব্ৰইলাৰৰ মাংস খাম সেইটো ভিডিঅ'টো আমি দি দিম ন ৰেচিপিটো আৰু এটা বস্তু আনিছোঁ আমি আমাৰ হিয়াই খাই বিৰাট ভাল পায় গৰমে মানে ভাজি দিলে এটা যে কয় মটৰ উৰহি বুলি এইটো আনিছোঁ এয়া চাওক এইটো আমাৰ হিয়াই খুব ভাল পায় খাবৰ কাৰণে তাই এইটো হ'ল মটৰ উৰহি পাৰটো বাৰু এইটো দালিৰ লগত খাই ভাল লাগে ভাল পায় খাই আৰু দালি আৰু পাৰটো দেখুৱাই লোৱে আজি আমি স্পেচিয়েল হ'ব আজি শুক্ৰবাৰৰ কাৰণে স্পেচিয়েল পাৰৰ মাংস কাৰণ আমাৰ হিয়া ল' প্ৰেছাৰ মোৰ দুদিনমান ধৰি মোৰ অলপ ল' প্ৰেছাৰ হৈ আছে সেইকাৰণে আমি আৰু পাৰকেইটা দেখাই দিয়া একবাৰ এটা পাৰ অলৰেডি মানে ঢুকালে মানে মৰি গ'ল আমি ভালকৈ পেকিং কৰি দিলোঁ সেইকাৰণে এটা মৰিয়ে গ'ল এইটো বাৰু ঠিকেই আছে এতিয়া আমি এইবোৰ ঠিক কৰিম আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ হিয়াই খাব তুমি নোখোৱা মই খাম মই কমকৈ খাম অলপ বাৰু আমাৰ মাৰ আৰু মোৰ আমাৰ দুটাৰে ল' প্ৰেছাৰ জয় এতিয়া খেলিব পাৰটোৰ লগত অকণমান সময় খেলিব আমাৰ জয় বিৰাট ভাল পায় দেই সেয়া জয় গ'ল গ'ল আমাৰ জয়বোৰ বিৰাট ভাল পায় তো এইখিনি চৰাই বস্তু বিৰাট ভাল পায় তো এইখিনি আমাৰ আজি এই বজাৰ শুক্ৰবাৰৰ পৰা অনা বজাৰ এতিয়া আমি বাচি কুটি ৰান্ধিম তো পাৰ মাংসখন কিহেৰে বনাবা পাৰ মাংস আলুটো থাকিবই আৰু আলু থাকিব সৰু আলু নৰসিংহৰ পাতেদি জালুকি পাৰৰ জালুকীয়া আজি দেখিছেনে সি পাৰটো যে ৰ'ব মই দেখাই আছোঁ ৰ'ব তাৰ অৱস্থা এয়া পাৰটো মানে ইয়াৰ ভিতৰত সোমাই গ'ল এইয়া পাৰটো ইয়াৰ ভিতৰত সোমাই গ'ল পাৰটো সোমাই গ'ল ইয়াৰ ভিতৰত আৰু জয় ওলাই নাহোৱা কাৰণে তাৰ ইমান খং সি মানে ভুকি আছে নকৰে তাৰমানে সি মানে পাৰ মোক কথাই ক'ব দিয়া নাই সি ইমান হাল্লা তাৰ সি মানে পাৰটো মানে ওলাব লাগে আৰু সি মানে খেলিব সেইটোৰ লগত তাৰ কথা হ'ল এইটো যে ওলা আৰু মোৰ লগত খেল তই এনেকৈ থাকিলে খেলিব নেকি ভয় খাব মায়ে কৰি আছে এইবোৰ শাক পাচলি চাফা কৰা এইবোৰ আৰু মাংসৰ বাবে কি যোগাৰ লাগে এইবোৰ আমি লাহে লাহে কৰিম কিন্তু ফাৰ্ষ্ট য'ৰ পৰাই নাহোঁ কিয় ফাৰ্ষ্ট কি কৰিব লাগিব এক কাপ কাঢ়াকৈ গাখীৰ চাহটো মেইন গাখীৰ চাহ একাপ খাই ল'ব লাগিব মই বনাইছোঁ গাখীৰ চাহ আৰু ইফালে দালি অলপমান বহাই দিছোঁ চাওক আমাৰ ইফালে গাখীৰ চাহ উতলি আছে এয়া মই ইফালে গাখীৰ চাহ বহাই দিছোঁ কাঢ়াকৈ গাখীৰ চাহকাপ খাই লোৱাৰ পিছতহে এনাৰ্জি পোৱা যায় কামৰ এনাৰ্জি এনেকৈ চাহকাপ খাই লওঁ আৰু ইফালে এই দালি বহাই থোৱা আছে যোনে পাৰ মাংস নাখায় তাৰ আজি কপালত একো নাই সুধা দালি ভাত
এই কথাষাৰ মোৰ ভণ্টিৰ বাবে আছিল। তাই মানে পাৰ মাংস নাখায়, সেইকাৰণে আমি চাহ খাই লওঁ আৰু কামত লাগি যাওঁ। দেখুৱাই আছোঁ কেনে আছে চাহ মাই? মজা চাহ বনাইছে দেই সিয়া, ভাল হৈছে না? বঢ়িয়া। বজাৰ কৰি আহি এনেকুৱা চাহ লাগে, এনাৰ্জি পাই গৈছা? এতিয়া পাৰ মাংস মোক ভালকৈ খুৱাব লাগিব। খুৱাম নিশ্চয় খুৱাম। পাৰ মাংসৰ জালুকীয়া বনাবৰ বাবে আমি লৈছোঁ 4-5টা পিঁয়াজ, নহৰু 4-5টা, জলকীয়া আৰু জিৰা আৰু আদা। গতিকে চাই থাকক, এইখিনি আমি মছলা কৰি বটি ল'ম। এতিয়া মায়ে পাৰটো ভালদৰে চাফা চুফা কৰি আছে। আপোনালোকে পাৰ মাংস বহুত ধৰণে খাইছেই চাগে, আমি আজি এনেদৰে খুৱাম, আপোনালোকক দেখুৱাই আছোঁ। এতিয়া গৰম পানী ইয়াতে দি দিলোঁ যাতে নোমবোৰ ভালদৰে উঠি আহে আৰু নোমবোৰ ভালদৰে উঠাব পাৰোঁ। আৰু সৰু পাৰ যাতে কোনো ধৰণৰ মানে অসুবিধাই নহয়, ধুনীয়াকৈ উঠিয়ে আহে বাৰু। গতিকে নেক্সট বনাব যাওঁ। এতিয়া মা যেতিয়ালৈ পাৰ কাটা কুটা বাচা এইবোৰ কৰি আছে, তেতিয়ালৈ মই কাম নকৰা নহয় দেই, বহি থকা নাই। মই মানে শাকটো অলপমান ভাজি ল'লোঁ, শাকখিনি যে আনিছিলোঁ সেইখিনি ভাজি ল'লোঁ। এতিয়া শাক ভজা হৈ গ'ল মোৰ। তাৰপাছত কেৰাহীটো ধুই আকৌ অকণমান দি দিলোঁ তেল। এতিয়া কেৰাহীত ভাজিম তিতা কেৰেলা। তো তিতা কেৰেলাখিনি মই চিপচিপা কিছুমানে ভাজে, কিন্তু মই তেনেকৈ নহয়, মই অলপমান কুৰমুৰীয়াকৈ খাই বেছি ভাল পাওঁ। গতিকে কুৰমুৰীয়াকৈ তিতা কেৰেলা ভজা যদি আপোনালোকক লাগে কেনেকৈ ভাজোঁ নিশ্চয় জনাব। ইয়াত তিতাটো কিন্তু বহুত কম লাগে দেই, মানে অলপমান কিবা বেলেগ প্ৰচেছত অলপমান বনাওঁ, তো তিতাটো বহুত কম লাগে। গতিকে লাগিলে জনাব। এতিয়া মই তিতা ভাজোঁ, কাম চাম কৰি আছোঁ আৰু অলপ, মা সিফালে লাগি আছে, মই ইফালে কৰি আছোঁ অলপ, তেতিয়াহে কামখিনি সময়মতে হৈ উঠিব, নে কি কয়? এতিয়া তিতা ভজা মোৰ চাওক হৈ গ'ল, একদম চিপচিপা, মানে ঢিলা ঢুলা নাই আৰু, মানে বুজিছেনে? খাই বিৰাট ভাল লাগে এইটো। গতিকে হৈ গ'ল মোৰ তিতা ভজা। এতিয়া এই পাৰ দুটা আমি মানে অকণমান গেছতে পুৰি লৈছোঁ। যাৰ ঘৰত মানে জুই আছে, মানে জুই ধৰা ব্যৱস্থা আছে, তেওঁলোকে জুইত পুৰিব পাৰে, আৰু যাৰ ঘৰত নাই আৰু আমাৰ দৰে তো সেইবোৰে গেছতে পুৰি ল'ব পাৰে, কোনো ধৰণৰ কথা নাই। ভালকৈ পিছত গেছটো মুচি দিলেই হৈ গ'ল, অলপ তেল চেল পৰে। এইডাল হ'ল আমাৰ টাবত হোৱা নৰসিংহৰ গছ। তো মই সেইদিনাখন দেখাইছিলোঁ আপোনালোকক যে গাঁৱত কেনেকৈ শাক ছিঙিছোঁ বাৰীৰ পৰা, আৰু ইয়াতে চহৰত টাবৰ পৰা কেনেকৈ নৰসিংহ ছিঙিব লাগে তাকে দেখুৱাম, চাই থাকক। সেই ধেমালি কৰিছোঁ দেই, এইটো আৰু মই আৰু এনেই ক'লোঁ আৰু নৰসিংহৰ পাত ছিঙিবনো কোনে নাজানে, মই কেইটামান নৰসিংহৰ পাত ছিঙি লৈ যোৱাৰ পৰা কোমল চাই লওঁ অলপমান। লৈ ল'লোঁ নৰসিংহ পাত, এইখিনিৰে হৈ যাব, লৈ যাওঁ ব'লক। এতিয়া উপায়টো নাই আৰু, য'ত যেনেকুৱা পৰিৱেশ, ইয়াতে এনেকৈ পাইছোঁ টাবত ৰুই, হ'লেও খাব পাইছোঁতো, এই বহুত য'ৰ পৰা যেনেকৈ হয় লৈ যাওঁ। এতিয়া আৰু কি কৰি আছোঁ আমি ঘৰত গৈ বাকীখিনি প্ৰচেছ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, এইখিনি মাংস ওলাইছে 2টা পাৰৰ। গতিকে মাংসখিনি মাই ভালদৰে পোৰাখিনিলৈ আপোনালোকক দেখুৱালোঁ, পুৰি কেনে ধুনীয়াকৈ কাটি আনিছে। এতিয়া আমি বনোৱাৰ ব্যৱস্থা কৰোঁ ব'লক। গতিকে কেৰাহী জুইত দি দিছোঁ, তেল দিছোঁ, তাতে জলকীয়া, জিৰা এইখিনি অকণমান দি দিলোঁ। জলকীয়াকেইটা বাৰু শুকান জলকীয়া 2টা দি দিলোঁ, অকণমান লৰাই দিব। তাৰপাছত পিঁয়াজ, যেনেকৈ মাংস বনায় আৰু আপোনালোকে ছেইম প্ৰচেছ। প্ৰথমখিনি দেখুৱাই আছোঁ, মই দেখুৱাব লাগে কাৰণে অকণমান দেখুৱাই দিলোঁ আৰু আমিনো কেনেকৈ বনালোঁ। এই চাওক, মায়ে হাঁহি পূৰা বনাই আছে পাৰ মাংস। এতিয়া মেইন বস্তু এইটো দি দিলোঁ অলপমান নৰসিংহ পাত। গতিকে এতিয়া নৰসিংহৰ পাতৰ পিছত দি দিলোঁ মছলাখিনি, যি মছলা কৈছিলোঁ যে তেতিয়া সেইবোৰ চব বটি লৈছোঁ মানে পটা পাতত দেই, হেৰিত নহয়, মিক্সিত নহয়। হালধি দি দিলোঁ। তাৰপিছত এতিয়া লৰাই থাকিম আৰু, মানে অলপমান মছলাটোৰ কেঁচা গোন্ধ যিটো থাকে ন, সেইটো নোযোৱালৈ লৰাই থাকিম। তাৰপাছত দি দিলোঁ এই কলাখিনি হ'ল জালুক, বেলেগ বুলি নাভাবিব আৰু। গতিকে জালুক দি দিলোঁ। এতিয়া পাৰ মাংসৰ জালুক নিদিলেতো
নামেই নাই তোৰ আৰু কি আৰু, গতিকে জালুক দি দিলোঁ। আৰু জালুক দিয়াৰ পিছত পাৰ মাংসখনৰ সোৱাদ বেলেগ হৈ উঠে। তাত ভাজি থাকিলোঁ, চাওক তেল উঠি আহিছে নহয়। এতিয়া দি দিম মাংসখিনি। এইখিনি সময়তে মাংস আৰু লগতে আলুখিনিও দি দিব, যিমান আলু লাগে। গতিকে আলুখিনি দি দিব, নিমখ দি দিলোঁ। এতিয়া নিমখটো সেইকাৰণে দিলোঁ যাতে মাংসটো মানে এতিয়া মানে মাংসটোৰ ভিতৰত মানে নিমখখিনি সোমাই যাব বঢ়িয়াকৈ। এতিয়া লৰাই থাকিম, ঢাকন দি দিলোঁ অলপমান সময়, সিজি গ'ল। তাৰপিছত মাজে মাজে লৰাই থাকিলোঁ অলপ চলপকৈ। এতিয়া পানী ওলাইছে, তাৰপাছত লাহে লাহে তেল ওলাব, চাই থাকক। এই চাওক, নেক্সট ঢাকনখন গুচাই আপোনালোকক দেখুৱালোঁ মই, তেল ওলাইছে বঢ়িয়াকৈ। এইখিনি সময়ৰ পিছতে আপোনালোকে পানী দি দিব। পানী মানে গৰম পানী দেই, ঠাণ্ডা পানী কিন্তু নিদিব, গৰম পানী দিব। গৰম পানী জোল যিমান লাগে আপোনালোকক মাংসৰ সিমান দিব আৰু উতলাব বঢ়িয়াকৈ। আমাৰ বঢ়িয়াকৈ উতলা হৈ গ'ল, 20 মিনিটমান উতলাইছোঁ। তাৰপিছত এইয়া অফ কৰি দিলোঁ। চাওক মাংসখনৰ কালাৰ চাওক না, কি মজা। এতিয়া মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাই আছোঁ। এয়া আহি গ'ল আমাৰ চালাড। তাৰপাছত দিছে মাই তিতা কেৰেলা ভাজি মই বনোৱা, শাক ভাজি মই বনোৱা, আৰু বাতিত আছে মাংস। আৰু ডেক'ৰেশ্যনৰ বাবে দি দিছোঁ এটা ৰঙা জলকীয়া, বগা ভাতৰ ওপৰত জিলিকি উঠিছে। আৰু সেইফালে নৰসিংহৰ পাত অলপমান। চাওক কি মজা সজাইছোঁ, হয়নে নহয়? ধোঁৱা ওলাই আছে একদম, মাত্ৰ কেৰাহীৰ পৰা নমাই আনিছোঁ। খাওঁ খাওঁ লাগিছেনে নাই ক'ব দেই। আৰু যদি খাওঁ খাওঁ লাগিছে লাইক এটা কৰি দিব প্লিজ।